ৰৌ মাছেৰে জাতিলাওৰ খাৰ বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে মই মাছখিনি পৰিষ্কাৰকৈ ধুই লৈছোঁ। ধুই লৈ এতিয়া ইয়াতে নিমখ হালধি অলপ দি পেলাই মাছখিনি ফ্ৰাই কৰি দিয়া। মই মাছখিনি 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি ভালদৰে সানি ল'লোঁ। সানি লৈ এতিয়া মই ফ্ৰাই কৰিম। এতিয়া মই মাছখিনি এনেদৰে ভাজি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হৈছে। এতিয়া মই তাতে এটা জলকীয়া পেলাই দিম আৰু লাওখিনিও দি দিম। এতিয়া লাওখিনি কিছু সময় ভাজি লোৱাৰ পাছত মই ইয়াতে নিমখ দিম, প্ৰয়োজন অনুসৰি। মই ইয়াতে হালধি নিদিওঁ, লাও খাৰত সাধাৰণতে হালধি মই নিদিওঁ, ব্যৱহাৰ নকৰোঁ। ইয়াতে এতিয়া মই সাধাৰণ খোৱা চৌদা দিম। আপোনালোকে যদি ঘৰত কলৰ খাৰ আছে তেতিয়াহ'লে কলৰ খাৰো ব্যৱহাৰ কৰিব পাৰে, আৰু যদি নাই তেনেহ'লে খোৱা চৌদাটো ব্যৱহাৰ কৰিলে হ'ব। তাৰপিছত মই পুনৰ আঞ্জাখন লৰাই ঢাকি দিম আৰু ভালদৰে সিজিবলৈ দিম। এয়া এতিয়া দেখিছেনে, মই খাৰখিনি দিয়াৰ কাৰণে লাওখিনি কি ধুনীয়াকৈ সিজি উঠিছে। লাওৰ নিজৰ পানী থাকেই, গতিকে মই ইয়াতে বেছি পানী নিদিওঁ। পানীখিনি গৰম কৰি থৈছিলোঁ মই। পানী দি মই এতিয়া খাৰখিনিত মাছ কিপিচ দি দিম। মাছ কিপিচ দি দিয়াৰ পাছত মই আঞ্জাখন ভালদৰে আকৌ ঢাকোন মাৰি সিজিবলৈ দিম মাছখিনিৰ লগত। আৰু প্ৰায় 15 পৰা 20 মিনিট সময় এনেদৰে সিজাৰ পাছত আমাৰ জাতিলাও খাৰখন ৰেডি হৈ যাব। প্ৰায় 15 বা 20 মিনিট সময় হ'ল, আমাৰ আঞ্জাখন প্ৰায় ৰেডি হৈছে চাগে। আমাৰ আঞ্জাখন প্ৰায় হৈছে। এতিয়া এইখিনি সময়তে মই আঞ্জাখনত কেইটামান কাটি থোৱা কেঁচা জলকীয়া ঢালি দিম। কেঁচা জলকীয়া ঢালাটো অপচনেল, যদি জ্বলা খাই ভাল পায় কিছুমানে তেতিয়া ঢালিব পাৰে, আৰু নাঢালিলেও কথা নাই। এতিয়া প্ৰায় 15 পৰা 20 মিনিট সময় আমাৰ আঞ্জাখন হৈছে মাছৰ খাৰ। এয়া আজিৰ ৰৌ মাছেদি বনোৱা জাতিলাও খাৰ আমাৰ বনোৱা হৈ গ'ল। গতিকে আপোনালোকেও ঘৰত বনাই চাব। অতি সহজে বনাব পৰা এই ৰেচিপিটো আপোনালোকেও জুতি ল'ব।